নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ মই আহিছিলোঁ সপ্তাহ 10 দিনলৈকে ফ্ৰিজতে সাঁচি খাব পৰা আমৰ এটা ৰেচিপি লৈ। কেঁচা আমৰ এই মিঠা চাটনিখন দহি বৰা বা চাট আদিৰ লগতো আমি খাব পাৰোঁ। এই ৰেচিপিটোৰ কাৰণে 3টা মিডিয়াম সাইজৰ মই কেঁচা আম ল'লোঁ। বাকলি গুচাই পৰিষ্কাৰ কৰি ধুই লোৱা আমখিনি মই টুকুৰা টুকুৰ কৰি কাটি ল'লোঁ। এতিয়া কাটি লোৱা আমখিনি মই সিদ্ধ কৰি ল'ম। সেয়ে এটা প্ৰেছাৰ কুকাৰত আমখিনি লৈ ল'লোঁ। তাৰপিছত এগিলাচৰ এভাগ কম মই ইয়াত পানী লৈ ল'লোঁ। পানীখিনি লৈ ঢাকনি মাৰি আমখিনিৰ মই 2টা হুইচেল আহিবলৈ দিলোঁ। 2টা হুইচেল মৰাৰ পিছত গেছৰ ফ্লেম অফ কৰি এইখিনি মই ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পিছত ঢাকনি গুচাই এইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰৰ মিডিয়াম জাৰটোত লৈ ল'লোঁ আৰু এইখিনি মই গ্ৰাইণ্ড কৰি ল'লোঁ। এতিয়া চাটনিখন বনাবৰ কাৰণে গেছত মই এটা ননষ্টিকৰ পেন উঠাই দিলোঁ। পেনটো গৰম হোৱাত এখন মিডিয়াম চামুচেৰে এচামুচতকৈ কম ইয়াত মই ৰিফাইন তেল ল'লোঁ। তেলখিনি গৰম হোৱাত ইয়াত মই আধা চামুচ গোটা জিৰা আৰু কেইটামান শুকান জলকীয়া ল'লোঁ। তাৰপিছত এইখিনি ফুটিবলৈ ধৰাত মই লৰাই দিলোঁ আৰু লৰাই অকণমান টাইম ভাজি থাকিলোঁ। অকণমান টাইম এনেকৈ ভজাৰ পিছত ইয়াত মই গ্ৰাইণ্ড কৰি লোৱা আমখিনি লৈ ল'লোঁ। আমখিনি লৈ মই লৰাই দি তাৰটোত আধা গিলাচ পানী লৈ ইয়াত ঢালি ল'লোঁ। গেছৰ ফ্লেমটো মই মিডিয়াম কৰি ল'লোঁ। তাৰপিছত এইখিনি লৰাই দি পুনৰ মই আধা গিলাচ ইয়াত পানী ল'লোঁ। পানীখিনি লৈ মই কাটি লোৱা গুড় মিডিয়াম বাউল এটাৰে এবাউল ইয়াত লৈ ল'লোঁ। তাৰপিছত মিডিয়াম ফ্লেমতে এইখিনি লৰাই মই উতলিবলৈ দিলোঁ। এনেকৈ লৰাই পগাই থাকোঁতে গুড়খিনি গলি আহিল আৰু আমখিনিও উতলিবলৈ ধৰিল। উতলিবলৈ ধৰা আমখিনি লৰাই দি ইয়াত মই কাশ্মীৰী ৰেড চিলি পাউডাৰ এচামুচ লৈ ল'লোঁ। তাৰপিছত এইখিনি মই ভালদৰে লৰাই দিলোঁ। লৰাই পগাই থাকোঁতে উতলি থকা আমখিনিত পুনৰ মই প্ৰয়োজন অনুযায়ী নিমখ ল'লোঁ। নিমখখিনি লৈও মই এইখিনি ভালদৰে লৰাই দিলোঁ। পিছত এখন অকণমান ডাঙৰ চাহ চামুচৰ জোখেৰে ইয়াত 2 চামুচ চেনি ল'লোঁ। চেনিখিনি লৈ মই এইখিনি লৰাই পগাই থাকিলোঁ। এইখিনি ধুনীয়া এটা কালাৰ হৈ লাহে ঘন হ'বলৈ ধৰিল। এনেকৈ পগাই থকাৰ মাজতে পুনৰ মই ইয়াত এচামুচ ক'লা নিমখ ল'লোঁ। ক'লা নিমখখিনি লৈ ভালদৰে এইখিনি মই লৰাই দিলোঁ। এনেকৈ লৰাই 18 পৰা 20 মিনিটমান পগোৱাৰ পিছত মোটামুটি এইখিনি নমাব পৰা হৈ গ'ল। সেয়ে মই হেতা এখনেৰে এইখিনি চেক কৰি লওঁ। হেতাখনেৰে এইখিনি মই লৰাই দি ওলোটা ফালে আঙুলিৰে টানি চালোঁ। গতিকে আগটনাৰ পিছত দুয়োখিনি লগ লগা নাই, সেয়ে মোৰ এইখিনি নমাব পৰা হৈ গ'ল। সেয়ে নুমোৱাৰ আগেয়ে ইয়াত 1.5 চামুচ গোৱামুড়িৰ গুড়ি আৰু আধা চামুচ মই জিৰা গুড়ি ল'লোঁ। তাৰপিছত এইখিনি মই ভালদৰে লৰাই দি গেছৰ ফ্লেমটো অফ কৰি ল'লোঁ। বহুত টেষ্টি লগা কেঁচা আমৰ মোৰ মিঠা চাটনি ৰেচিপিটো তৈয়াৰ হৈ গ'ল। ৰেচিপিটো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।